আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। কোন আছিলে? মই হেৰি নহয়, আপোনাৰ ইণ্টাৰভিউ কেনেকুৱা হৈছে বাৰু? ভাল হৈছে। মই গোটেইকেইটা প্ৰশ্নৰে শুদ্ধ উত্তৰ দিছোঁ। হেৰি, দয়া কৰি মোক উত্তৰকেইটা ক'ব নেকি বাৰু? মোৰ মানে অকণমান সুবিধা হ'ব আৰু। ঠিক আছে বাৰু, ঠিক আছে। প্ৰথম প্ৰশ্নটোৰ উত্তৰ জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু। দ্বিতীয়টো হৈছে আপোনাৰ জাপান। আৰু তৃতীয়টো আচ্ছা বাৰু, শুভেচ্ছা থাকিল দেই। ধন্যবাদ দিব। আচ্ছা, আপোনাৰ নাম? জৱাহৰলাল নেহৰু। আপোনাৰ ঘৰ ক'ত? জাপানত। হেৰি, আপোনাৰ জন্ম কিমান চনতহে? 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল, কিন্তু 1947 চনৰ 15 আগষ্টতহে সফল হওঁ। আপুনি পাগল নেকি হে? বিজ্ঞানীসকলেও তাকে ভাবিছে, কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে। হেৰি, আপুনি মোৰ লগত ফটোৱামি কৰিবলৈ আহিছে নেকি? হে, ওলাই যাওক বুলি কৈছো নহয়, ওলাই যাওক। গেট আউট। মোৰ চাকৰিটো নহ'ব নেকি বাৰু ছাৰ? ওলাই যাওক বুলি কৈছো নহয়। আহিছো ছাৰ।